Hi everyone, Dipanditaৰ চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই ক'ত আছো চাকচোন, এখন দেউতাহঁতৰ বাৰী হয়। এয়া বাহৰ তলত আছো আৰু মানে ছোৱালী ৰাখিবৰ কাৰণে ঘৰৰ ভিতৰত মানে উৎপাত যিমান কৰে, মায়ে কৈছে অকমান বাৰীলৈ লৈ যা। তাৰমানে ইয়াত মানে এয়া খেতি কৰিছে, এইবোৰ কলগছ মানে লগাইছে, আকৌ এইপিনে মূলা যিখিনি আৰু খৰালি কালত কৰা শস্যখিনি সেইখিনি গুটি লগাইছে। বেঙেনাৰ পৰা ধৰি লৈ পিঁয়াজৰ নলা খাবলৈ পিঁয়াজৰ হেৰি লগাইছে। তাৰপিছত এই তাইক তাতে ৰাখি আছো আৰু তাতে তাই কি কৰি আছে, এয়া কৰি আছে চাওকচোন। এয়া বাঁহ দাঙিছে, খৰি বুটলিছে। বজাৰ বেঙেনাবোৰ বহুত মানে ময়ে বিশেষকৈ ভাবিছিলোঁ দেই, মই কওঁ মানে একদম ভোলা বেঙেনাবোৰ আনিবাচোন, ডাঙৰ ডাঙৰকৈ, দেখিবলৈও ভাল লাগে আৰু খায়ো ভাল লাগে, এটাও পোক নাথাকে। তেতিয়া কওঁতে গম পাইছোঁ যিটোত বোলে পোক এটাও নাথাকে নহয়, সেইটোত বোলে মাৰাত্মক সাৰ দিয়া থাকে। সেইটো কাৰণে বোলে মানুহে বোলে এই পোক থকাটোহে বোলে সাৰ নিদিয়া মানে বেঙেনা হয় বুলি কৈছে। পুখুৰীটোত মাছ প্ৰায় কমেই আছে বাৰু, মাছ চাছ দিয়া নাই, গোটেই পনীয়ে দি পোত খাই আছে। পুখুৰীটোত মাছ দিয়া নাই এইবাৰ। এতিয়া ভৰিত কি লাগিলে? ভৰিত কি লাগিলে চেণ্ডেলত? এয়া চেণ্ডেলত যে বোকা লাগিলে আৰু তাই ভৰিত যে লেতেৰা লাগিলে, এতিয়া ধুৱাব লাগে, চি বুলি কৈছে। কি লাগিলে? হা কি লাগিলে? ব'লা ধুবা, ব'লা আহা। এয়া কলাখাৰৰ কাৰণে মাহঁতৰ ঘৰত এয়া আঠিয়া কল এয়া উকিয়াই থোৱা আছে, এয়া কলাখাৰ বনাব। মই যে প্ৰত্যেকটো ভিডিঅ'ত যে কওঁ এই পিছতে দিনটো লাগি থাকিব লাগে, এয়া প্ৰমাণ দেখিছেনে? এয়া এনি টাইম চকু দি থাকিব লাগিব, এনি টাইম মানে দৌৰিয়ে থাকিব লাগিব, কি যে কি কৰি থাকে। এইখিনি নাৰ্জী ইমান ধুনীয়াকৈ ফুলিছে চাওক, নাৰ্জীখিনি। এয়া বীজ জলকীয়া পুলিও লগাইছে, বীজ জলকীয়া বুলি এইটো অকণমান শুই আছে। আৰু সেয়া মানে আমাৰ ছোৱালীয়ে এইবিলাক দেখিলে যে উঘালি পেলাব, তাইৰ পৰা মানে অলপ এইবোৰ লুকুৱাই পেলাই ৰুব লগা হৈছে। এয়া আইতাকে নাতিনীয়েকক শুৱাই আছে জোলনা, তাই মানে গা পা ধুলে যে টোপনি কৰিব এতিয়া, ভাগৰ লাগি গৈছে আৰু দিন মানে ৰাতিপুৱাৰ পৰা দৌৰি দৌৰি উৎপাত কৰি। গুটি বাই কি বনালি আজি ৰাতিপুৱা? কি ভাজি বনালি? পটল আলু ভাজি। আৰু আজি আমাৰ দুপৰীয়া খাদ্য স্কোৱাছ আৰু মাছ বনাইছে, বঢ়িয়া লাগিছে তৰকাৰী। আৰু আমাৰ এই ঢেৰ আইটেম বনাই। আৰু কি আছে? ভাত প্ৰেছাৰত আছে, আৰু এয়া আলু ভাজি বাবলি। এয়া তাই বনাই, আমাৰ এইজনী খানা ধুনীয়া বনাই। আজি হেৰি আছে, ওচৰৰ ঘৰত মানে বাৰ্থডে পাৰ্টি এটা আছে দেই। খুৰীজনীয়ে মানে কৈ আছে যে হেৰি নহয়, মানে ভণ্টিক মানে কৈছে আৰু তই আহি পেলাই মাংসকণ বনাই দিবিচোন, খাচী মাংস। কিন্তু খাচী মাংস এই ধুনীয়া বনাই যে, মই এবাৰ আৰু এটা ভিডিঅ'ত কৈছিলোঁ মই আপোনালোকক। সেয়া এতিয়া বনাব আজি গৈ পেলাই। আমি দিনত সময়ে নাপালোঁ আৰু ভিডিঅ' কৰিবলৈ। এতিয়া ৰাতি হৈ গ'লগৈ, ৰাতি এতিয়া বাজিছে আপোনালোকৰ 11:15 হৈছে। এয়া ঘড়ী চাব পাৰে, ৰাতি 11:15। আৰু এই ৰাতি 11 বজাত মায়ে ভণ্টিয়ে কি কৰি আছে আপোনালোকক মই দেখাম। তাৰ আগতে কওঁ, কাইলৈ মই মাৰ ঘৰৰ পৰা বাই বাই হ'ব লাগিব। সেই দেখি মা আৰু ভণ্টিয়ে কিবা কিবি পাকঘৰত লাগি আছে আৰু বেয়া লাগিছে, বহুত বেয়া লাগিছে। যাব লাগিবই,
উপায়ো নাই। কিন্তু বহুত বেয়া লাগিছে এটা কাৰণেই, ছোৱালীজনীয়ে মানে ইয়াত বহুত মানে খেলিবলৈ মেলিবলৈ বহুত ভাল পাইছিলে। আৰু তাই মানে কৰোণা বুলি তাই ক'তো যোৱা ওলোৱা ক'তোৱে হোৱা নাছিলে। বেচেৰি জন্ম হোৱাৰ পৰা আজি 2 years ডিচেম্বৰত তাই কমপ্লিট হ'ব। আজি তাই ঘৰতে সোমাই তাই ঘৰতেই ডাঙৰ হৈছে। সেইটো কাৰণে সেইটো বেয়া লাগিছে। ইয়াত আহি পেলাই তাই বহুত মানে ফূৰ্তি কৰিলে, বহুত তাই মানে গৰু এজনীও আছিলে, গৰু পোৱালিটোৰ লগতো তাই বহুতখিনি সময় পাৰ কৰিলে। ৰাতিপুৱা তাই গৰু পোৱালিটোৰ লগত খেলে, তাৰপিছত ইফালে দৌৰে সিফালে দৌৰে, যোনটোৱে আহে সেইটোৰ লগতে ফুৰিবলৈ যাব। এতিয়া মানে সেইবোৰ বেয়া লাগিছে, আৰু হয়তো সেইখিনি টাইম মই তাইক তাত দিবগৈ নোৱাৰিমগৈ, কাৰণ ইমান ব্যস্ততা হৈ যাব লগা হয়। দেউতাকেতো সময়ে দিব নোৱাৰে, তেওঁতো অফিচে গুচি যায়। মানে দেউতাকৰ লগত থকাই সময় নাপায়গৈ। সেইটো কাৰণে মোৰ লগতে গোটেই দিনটো মোৰ লগতে বেচেৰীজনী থাকে। আৰু কেতিয়াবা কাৎচিত কাষৰ ঘৰখনলৈ যায় আৰু গৈ পেলাই সেইখনতো অকণমান টাইম স্পেণ্ড কৰে তাই। কিন্তু হ'লেও এইখিনি নিচিনা তাই এনজয় কৰা সময় কেতিয়াও নাপায়। আৰু আকৌ যেতিয়া মই আহিম তেতিয়াহে হয়তো সেইটো ফূৰ্তি তাই আকৌ কৰিব পাৰিব। কিন্তু তাই তাত গৈ পেলাই সেইখিনি নাপাবগৈ। মোৰ সেইটোৱে বেয়া লাগিছে। আৰু তেতিয়াহ'লে দেখাই পাব ইহঁতেনো কি কৰি আছে। বহুত বেয়া লাগি আছে, যাব লাগিব যে, বহুতেই বেয়া লাগিছে। এয়া ভণ্টিয়ে কেক বনাব, হোৱাইট ফৰেষ্ট। আৰু তাই এতিয়া এয়া যোগাৰ সঁজুলি আনি আছে। ৰাতি এতিয়া 11:30 বাজি গ'ল। এতিয়া কেক বনাব, ভাগিনীয়েকে খাব বুলি। এতিয়া সেইটো কেক আমি মানে লৈ যাম। আৰু এয়া মায়ে বনাই আছে খুৰমা। আপোনালোকক দেখাইছোঁ, এয়া ৰাতি 11:30 বজাত জীয়েকে লৈ যাব বুলি খুৰমা বনাই আছে। এয়া আৰু লাডু আছে। লৰালৰিকৈ হাতেৰে এইফালে নোৱাৰে, কিন্তু মনে জীয়েকলে আকৌ ঢেৰ দিবলৈ বুলি কয় যে, সেইটো কাৰণে মানে মনে নাতে বুলি কয়। এয়া আকৌ সেয়া বনাই আছে। সেয়া কাটিং নিজে নিজে কৰি আছে। এইফালে পিঠাগুড়িও নাতিনীয়েকলে ভাজি থৈছে। পিঠাগুড়ি টেমাত এয়া ৰেডি কৰিছে। বেয়া লাগিছে, বহুত বেয়া লাগিছে। কেলেনো আহোঁহে লাগে। আকৌ আহোঁতে ভাল লাগে, আকৌ যাওঁতে যে বেয়া লাগি যায়। একদম মানে যেন মোক বিয়া দি আকৌ ছেকেণ্ডে আকৌ উলিয়াই আছে নিচিনাই লাগি যায়। মোৰতো বিশেষকৈ ছোৱালীজনীৰ কাৰণে বেয়া লাগিছে। তাই যে মই কৈছোঁ আপোনালোকক বহুতখিনি ফূৰ্তি কৰিলে তাই, সেই কথাটোৰ কাৰণে মোৰ বহুত বেয়া লাগি আছে। এয়া আৰু তাতে মাৰো হাতটোৰ বিষ যিমান, মোৰ মানে এই কথাটো আমাক চিন্তাত পেলাইছে। এতিয়া সেয়া কাটি কুটি আছে আৰু খুৰমা বনাই আছে। বাবলি কাপোৰ, মোৰ কাপোৰ এসোপা হৈ গৈছে। তাতে আকৌ পুতলা পৰা ধৰিলে সেইপা আছে। আৰু মানে বিশেষকৈ মই কেইদিনমান ৰখি দিলোঁ, কিয় মই মানে মানুহ এজনী বিচাৰি আছিলোঁ। মানে মোৰ মানে ছোৱালীক অকলে মই চম্ভালিবলৈ দিগদাৰ হৈ যায়তো। পাৰ্ট টাইমাৰ আছিলে, কিন্তু পাৰ্ট টাইমাৰে মানে মোক মানে পাৰ্ট টাইমাৰটোত থাকিলে মানে মোক কামত নিদিয়ে, মানে সেনেকুৱা কথা। লগতে লাগি থাকিবলৈ পালে এগৰাকী হ'লে ভাল হয়। সেইটো কাৰণে ৰখি দিছিলোঁ কেইদিনমান। আৰু এতিয়া ৰখি দিয়াত মানে পাৰ্ট টাইমৰ ঠাইত তেতিয়া মোৰ পাৰ্মানেণ্টলি এগৰাকী পালোঁ, দিদি।
এতিয়া সেই দিদিজনীকে লৈ পেলাই যাম মই সেইটো কাৰণে বহুত হেপী নহ'লেতো মই আধা মৰাই হৈ গ'লোহেঁতেন দিনাখন আজি কৰিছোঁ ভিডিঅ'টো আজি মানে কালি সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলোঁ যে আজি মই এয়া তেজপুৰলৈ গৈ আছোঁ গহপুৰৰ পৰা আৰু এয়া লগত ছোৱালী এইফালে আহিছে মা আকৌ এইফালে আহিছে ভণ্টি জোঁৱাই আৰু এয়া আমাৰ দিদি এয়া আমি সকলো আহি আছোঁ ৰ'দটো একে চকুতে পৰি পৰি আহি আছে একদম চকুৱে মেলিব পৰা নাই মই আৰু আমাৰ টিকিলি অকমান পানী লাগিছে আজি পানী লাগিছে ন পানী লাগিছে বোলে তাই কৈছে তাৰপিছত এতিয়া আমি তেজপুৰলৈ বুলি ওলালো আৰু পিছবেলাই ওলাইছোঁ আকৌ এই খুৱাই বোৱাই পেলাই মানে ৰেডি কৰি আনিছোঁ আকৌ নহ'লে বাটতটোতো আৰু একো খুৱাবও নোৱাৰি সেই দেখি আমি এতিয়া গৈ আছোঁ চাই থাকক Hi everyone, এইটো ব্লগ শেষ কৰোঁতে মোৰ আজি 3rd ডে হয় 3 দিন লাগিছে এইটো ব্লগ শেষ কৰিবলৈ লওঁতে কালিও আহি ভাগৰ লাগিলে মানে ঘৰবিলাক বস্তু বাহানি চিজি লগাই নাই য'ত ত'ত বস্তু পৰি আছে তাৰপিছত আজি এতিয়া ৰাতিপুৱা মাহঁত এতিয়া যাবলৈ ওলাইছে আৰু মাহঁতে মানে যাবলৈ ওলাওঁতে আকৌ ছোৱালী অলপ গাড়ীখন দেখি কানা কাটা কৰিছে কাৰণে মানে মায়ে লৈ পেলাই যাবলৈ ওলাইছে মানে অকণ ফুৰাই আনো বুলি মায়ে আৰু যোৱাই আৰু মোৰো মাত্ৰ অকণ থুকাথুকি পাইছে বেয়া লাগিছে বহুত তাতেই ছোৱালীজনী মানে বহুত ফ্ৰীকে ইমান মানে ডাঙৰ হৈ আহিছে নহয় মানে মই নিজেও এই মানে ক'বলৈ মানে ভাষাই নাইকিয়া হৈ গৈছে মানে কিনো কওঁ মানে বেয়া লাগে আৰু নিজৰ ঘৰখনৰ পৰা যেতিয়া আহোঁ বেয়া লাগি যায় বহুত আৰু একো নাই যাবগে এতিয়া ব্লগটো তেতিয়াহ'লে মই ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ বাই বাই